ফেমিলি আহিব, নিউ ফেমিলি মেম্বাৰ এটা আহিব। আমি শ্ব'ৰুম আহি পালোঁ, তো এইফালে আছে কামাখ্যা TVS, তো বিস্কুট আৰু চাহ আহি গ'ল। গুড ডে বিস্কুট দি দিছে একদম পুৰা। কেমেৰামেনো লবাই চাইছে, কেমেৰামেন কৈ দিয়কচোন একবাৰ আপুনি লবাই চাইছে নেকি? নাই নাই। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিটাৰ্ণ টু ভিডিঅ' লগত মই অসীমত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেলিং উইথ অসীমত। তো গাইছ, এতিয়া আমি যাই আছোঁ নলবাৰী, মানে আজি আমাৰ ফেমিলি আহিব, নিউ ফেমিলি মেম্বাৰ এটা আহিব। আৰু এইপিনে আছে আমাৰ কমল দা, আৰু এইপিনে আছে আমাৰ কমল দা লেণ্টক খান। আৰু আমি যাই আছোঁ নলবাৰীত, মানে কি গাড়ী নিব যাই আছোঁ আপোনালোকক তাকে জাগি নাই দেখাম। আমাৰ গাড়ী আহিব, সেইটো কৈ থলোঁ মই, নিউ ফেমিলি মেম্বাৰটো গাড়ী আমাৰ, তো সেইটো কৈ থলোঁ। আৰু এতিয়া আমি যাওঁ, তাকে জাগি আপোনালোককো দেখাওঁ, মানে কি গাড়ী ল'ম কি মুঠতে আমি যাই আছোঁ এণ্টক লৈ, সেইটো আপোনালোকক কৈ থলোঁ। অঁ যা 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 অঁ যা অঁ যা যা। এতিয়া আমি শ্ব'ৰুম আহি পালোঁ, তো এইফালে আছে কামাখ্যা TVS, তো ইয়াত আমি আহি গ'লোঁ। তো এতিয়া আমি গাড়ী চাওঁ, তো মানে আছোঁ কামাখ্যা TVSত। তো মই নতুন গাড়ী ল'ম, তোৰ কেনে লাগিছে বাৰু? মজা লাগছে নে? এনেই তো ফিলিংটো নতুন গাড়ী ল'ম আজি, উঠিব পাৰিবি, ভাল লাগি আছে ন? তো এতিয়া আমি গাড়ীখন চাওঁ, গাড়ীখন মানে কি গাড়ী চাওঁ আপোনালোকক দেখাঙে না কওঁগে না, তো ভাবিছোঁ দেখাই দিওঁ আকৌ, দেখাই কিনে আপোনালোক কওঁ মানে আৰু ল'ম। আৰু আমাৰ ফাৰ্ষ্ট বিস্কুট আৰু চাহ আহি গ'ল। গুড ডে বিস্কুট দি দিছে একদম পুৰা, গাড়ী লোৱা দিন গুড কৰিবৰ কাৰণে। বিস্কুট চাহ বিস্কুট চেছ এই গাড়ী লোৱা কথা নাই, গুড ডে বিস্কুট সেইকাৰণে দিছে। গুড ডে গাড়ী লোৱা, ভাল দিনত গাড়ী লোৱা। আৰু ইয়াত গাড়ীবিলাক আছে, তো গাড়ীখন মানে কোনখন ল'ম ভাবি আহিছোঁ, তো আপোনালোকক একবাৰ গাড়ীবিলাক দেখাই দিম। আৰু আমি আহিছোঁ মানে কামাখ্যা TVS হৰি মন্দিৰৰ ফ্ৰণ্টেদি আছে, সোমাই পাব। তো তাতে আছে কামাখ্যা TVS, হৰি মন্দিৰটো নাপতে মানে আমাৰ এইফালৰ পৰা গ'লে অলপমানতে মানে হৰি মন্দিৰৰ কাষতে বুলি ক'ব পাৰি। আৰু এতিয়া গাড়ী ডিলাৰটো ঘূৰি গৈছোঁ, গাড়ীবিলাক চাই আছোঁ। এইখিনি আছে আমাৰ এইখিনি আছে ৰঙা, আৰু এইখন আছে TVS ৰাইডাৰ। আৰু ইয়াৰ মই গাড়ী ল'ম কাৰণে ইয়াৰ গাড়ী ল'ব ইচ্ছা গৈছে, তাত থাকাই দিওঁ সেইকাৰণে গাড়ীৰ ওপৰত উঠি আছে। আৰু মই যিহেতু গাড়ী ল'ম, ইয়াতো ল'ব ইচ্ছা গৈছে, তাৰ ৰেণ্টক আছে, ফেন্থাৰ এডিশ্যন আছে, কি হ'লো গাড়ীত উঠি আছে, তাৰ আৰু ল'ব ইচ্ছা গৈছে বোলে এখন। কোনখন ল'ব নেকি? মাইক্ৰফোন আছে, কেমেৰা ল'ব দিয়ক, এখন ল'ব তো মই আজি গাড়ী ল'ম। আমি আমাৰ কেমেৰামেনো ল'ব ইচ্ছা গৈছে, কেমেৰামেন কৈ দিয়কচোন একবাৰ আপুনি ল'ব ইচ্ছা গৈছে নেকি? নাই নেকি? সার্ভিসের ক্যাপাসিটি আর মাত্র দিয়েছে 1200 আপনাদের কিন্তু সার্ভিস সমাধান কি মানে 5200 হয়ে যাবে 600 টাকা গাড়ী লোৱা হৈ গ'ল, গাড়ী কামখিনি কমপ্লিট হৈ গ'ল। এতিয়া গাড়ী লোৱা বুলি পাণ এটাকে পাৰ্টি যাওঁ, পাণ খাবি না পাৰ্টি হিচাপে? হা অঁ, আৰু এটা পাৰ্টি হিচাপে আমি পাণ দাওঁ আৰু 3টা পাণ দাওঁ। আমি যিহেতু 60টা মানুহ, 3টা পাণ লৈ কেনে পাৰ্টি পানী। গাইছ, নতুন গাড়ী লৈ ল'লাক মিঠুই, ফটোৰ পোষ্ট দিছে, দেখা নাই? ফটো মাৰি আছে। আপোনালোকে কমেণ্টত আহি কিনে পাৰ্টিটো খুজিব ইয়াক। মিঠু নতুন গাড়ী লৈ কিনে আমি ফুৰিব ওলাই আহিলোঁ, তো তাতে আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ। এতিয়া ঘৰত আহি কিনে ফ্ৰেছ চেছ হৈ কিনে ওলাই আহিলোঁ। তো এইপিনে আছে নতুন গাড়ী আৰু এইপিনে আছে গাড়ীৰ মালিক। তো এতিয়া আমি বহি আছোঁ ইয়াতে, বহাগৰ গাছৰ তলত বহি আছোঁ আমি, এইখিনি জেগা। একবাৰ ভিডিঅ' বনাইছিলোঁ ইয়াতে। আৰু গাইছ কি আমি গাড়ী লৈছোঁ, কিন্তু গাড়ী পাৰ্টি তাকলি দিয়াই নাই। ঠাণ্ডা হৈছে না এটা। আৰু আজি জেগাখিনি খালী হৈছে, নাই মানুহ চানুহ ভৰ্তি হৈ থাকে। আজি বা খালী হৈছে, কিবা বতৰটো অলপ মানে ডাৱৰীয়া টাইপ হৈছে না, মেঘামেঘি কৰিছে, সেইকাৰণে খালী হৈছে নেকি। তো এতিয়া আমি এনেকৈ বহি আছোঁ দিয়ক, আৰু কি ক'ম। নতুন গাড়ী চাড়ী এনেকৈ যাই আছে, সি অলপ চাল দি আছে গাড়ীখনত বহি কেনে। সেয়ে আৰু এইপিনে আছে গাছ এডাল গাছ, এইপিনে আছে পথাৰ, ইফালেও আছে পথাৰ, এইটো ৰাস্তা। আৰু এইটো ভিডিঅ' ইমান আছিল। যদি ভিডিঅ'টো আপোনালোকে শেষলৈ চাইছে, ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব। ভিডিঅ'টো কেনে হ'ল, চেনেলটো নতুন গৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। আৰু মানে ভিডিঅ' চিডিঅ' দিয়াত মানে অলপ সুবিধা হৈছে, কিয় জানে, কাৰণ মোবাইলটো অলপ লেগ চেক মাৰা আহিছে মোৰ,
আৰু ষ্ট'ৰেজটো হলকা হলকা কিবা ভৰ্তি হৈ যায় অট'মেটিকলি কিবা হৈছে নাজানো তো যিমান পাৰোঁ সিমান মোবাইলটো চাফা কৰি ভিডিঅ' দিব চেষ্টা কৰি আছোঁ লেটেৰা বাৰু কিবা মাৰি কিনে তো লগ পাম এটা নতুন ভিডিঅ'ত আৰু মিঠুক নতুন গাড়ী পাৰ্টি খুজিব পাহৰি নাযাব তো তেতিয়ালৈ বাই বাই লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই গুড নাইট গাড়ী